দেৰি হৈছে টিফিনটো দিয়া নিছো ৰবা এৰা মোৰ মোবাইলটো দিয়াচোন নিছো ৰবা বুৱাৰী মোৰ চশমাযোৰ দিয়াচোন মা নিছো ৰব হেৰা মোৰ মোবাইলটো এইটো ল দিয়া মাই কিবা কৈছিল নহয় দিলা না নাই ইস পাহৰি গলো নহয় যোৱা ক'ত যে কি কৰি থাক চশমাযোৰ আনি দিব নোৱাৰা মা দিছো ৰব মা মোৰ দেৰি হৈছে টিফিনটো দিয়া না আমি কিন্তু তেনেকুৱা নাছিলো এনেকুৱা বুৱাৰী থাকিব নালাগে দে অথনিৰ পৰা চশমাযোৰ খুজি আছো এই এজনী জন্ম দিয়েই তেনেকুৱা ইমান গিটা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলো ঘৰৰ সমস্ত কাম চম্ভালিলো এইজনীহে কি পালো টিফিনটো ল মাক চাহ দিলা না নাই দিওঁ ৰব মা চাহখিনি ল নেলাগে লৈ যোৱা এই দুপৰীয়া সময়ত চাহ নেখালেও হ'ব তোমাৰো আৰু যে কথা মাক চাহখিনি দিওঁতে ইমান পলম কৰিব লাগে নে কিমান যে কম আৰু তোমাক মা আহিছো আমি আইতা আহিছো যোৱা মা আজি খাকচোন আজিৰ পৰা আৰু তেনেকুৱা নহয় দিয়ক মই নাখাওঁ বুলি কৈছো নহয় লৈ যোৱা আহিল আৰু ইজন বিয়নী ভালে আছে হয় আছো দিয়ক ঈশ্বৰৰ কৃপাত কোনোমতে নমৰাকৈ জীয়াই আছো দিয়ক কিবা অসুবিধা হ'লে মোক জনাব তাই এইটো নাজানিবও পাৰে দেউতা আহিলা আইজনী আহক ভিতৰত আমি কিন্তু জীজৰ ঘৰত গ'লে হাতত নিয়া বস্তুখিনি বিয়নীৰ হাতত দিছিলো আজিকালিহে জীয়কৰ হাতত দিয়ে কি যে দেখা পাবা ধৰিছো বিয়নী কথা ধৰি নাথাকিবি এইটো লচোন তুমিও যে দেউতা কিবা বস্তু আনিলে মাৰ হাতত দিব লাগে পাহৰি গলো মা বাৰু এজনী শাহুৰীয়েক অলপ ভালদৰে চাবি নিজৰ মাৰ দৰে মৰম কৰিবি কেতিয়াবা কিবা ক'ব পাৰে তই ধৰি নাথাকিবি দেউতা অকণমান বহকচোন মই চাহ বনাই আনো ককা আহিছা আহিছো মা তুমি ভালকে পঢ়ি আছা ভালকে পঢ়ি আছে ককা ভালকৈ পঢ়িবা দেই হ'ব ককা বিয়নী মই যাওঁ দিয়ক যাওক নহ'লে আইজনীও অলপ ভালকৈ চলিবি দে মই এতিয়া যাওঁ আহিব এনেকে বেয়া বুদ্ধি দিবলৈ মাজে সময়ে আহিব লাগে হেৰি আজি দেউতা আহিছিল হয় নেকি দেউতা কিয় থাকিব নকলা নেথাকিলে দেউতাৰ হেনো অফিচত কাম আছে হেৰি মাকে এনেকুৱা বাৰু মোক কিবা ক'লেও মই বেয়া নাপাওঁ কিন্তু দেউতাক তেনেকৈ ক'ব নালাগিছিল হেৰা মাৰ কথাত বেয়া নাপাবাচোন মা কেতিয়াও ভুল কথা নকয় নহয় মানে আপুনি কথাটো বুজা নাই হেৰা হ'ব দিয়াচোন এতিয়া এইবোৰ ৰাতি বহুত হৈছে এতিয়া শুই থকাচোন মা
লাহে লাহে বহি দিয়াচোন বহি দিয়া বোৱাৰী অ বোৱাৰী চাওঁ পানী এগিলাচ দিয়াচোন মা তোমাৰ কি হৈছে মা মা তুমি নামাতে কিয় কি যে হ'ব ঘৰখনত একো পৰিপাতিয়েই নাই মা পানীখিনি লওক তই যে পানীখিনি আনিলি বোৱাৰী ক'ত গ'ল মা তাইৰ অকণমান মূৰটো ঘূৰাইছে কি কলি মূৰ ঘূৰাইছি নাই হয় আকৌ বাদি কৰিছে তই মূৰত তুলি নলবি ৰাজু দেখোন ক'ৰ পৰা আহিলা ইমান দিনৰ মূৰত প্ৰবীণহঁতৰ ঘৰলৈ আহিছিলোঁ ভালে হৈছে দিয়া আহা ভিতৰলৈ বহা ইয়াতে দে কচু ক ৰাজু খবৰ পাতি পিছে ইমান দিনৰ মূৰত আহিছ চাহ দিয়া মানুহে নাই হ'ব হ'ব নাই নালাগে ৰাজু দা জনালি কেতিয়া আহিলে অলপ আগতে আহি গ'লো বল নহ'লে বন্ধু বাহিৰতে একাপ চাহ খাই আহোঁ নেলাগে দিয়ক ময়ে বনাই দিম নাই নেলাগে দিয়া একো নহয় দিয়ক ইমান দিনৰ মূৰত আহিছে ময়ে লাহে লাহে বনাওঁ চাহখিনি ঐ বন্ধু তাই দেখোন অসুস্থ হৈ আছে তই অকণমান সহায় কৰি নিদিয় কিয় হে বন্ধু কি যে কোৱা এইবোৰ হৈছে মাইকীৰহে কাম মই কিয় সহায় কৰি দিম আচল কথাটো হ'ল কি জান তাই বাদি কৰিছে বিশেষ একো হোৱা নাই কি ক'লা বন্ধু এই মাইকীবিলাক কেনেকুৱা স্বভাৱত তুমি নাজানা নেকি তই একে খপতে যে গোটেই মাইকীবিলাকক ধৰি পেলালি চা বন্ধু এইটো তোৰ ভুল ধাৰণা হৈছে সংসাৰ এখন চলিবলৈ হ'লে বিশ্বাসটো বৰ ডাঙৰ বস্তু অলপ মাইকীবিলাককো বিশ্বাস কৰিবি খাওক ৰাজু দা এটা কথা বন্ধু নিজৰ সংসাৰখন নিজেহে চাব লাগিব জনালীৰ কিবা এটা হৈছে তই অকণমান সহায় কৰি নিদিয় কিয় আৰু তোৰ যদি কিবা এটা হয় জনালীয়ে জানো সহায় নকৰিব চাওঁ বন্ধু সংসাৰ এখন ভালকৈ চলিবলৈ হ'লে কোপাৰেশ্যন লাগিব কেতিয়াবা প্ৰয়োজন সাপেক্ষে মাইকী কামো কৰিব লাগিব ঠিক আছে দিয়া মই এঠাইত যাব লগা আছে হয় নেকি মোৰো এটা কাম আছে ব'লা ব'লা নহ'লে এই বোৱাৰীৰ লগত নোৱাৰিছো আৰু কাপোৰখিনিয়ে চপাব পৰা নাই ক'ত যে কি কৰি থাকে নোকোৱাকো থাকিব নোৱাৰো কলেও লাগে যত এই কুলুকখিনি এজনী সোমাই লৈ মোৰ ঘৰখনে শেষ কৰি দিলে বংশ ধৰি ৰাখিবলৈ এজনো নোহোৱা হ'ল মা ভগৱানে নেদিলে মই কি কৰিম মই আগতেও কৈছিলো এনেকুৱা ছোৱালী বিয়া পাতিবই নালাগে মোৰ কথা শুনিলেহে যি যেনেকে চলে চলিব আৰু মা মা নব ক'ত যে গ'ল মা তই আহি পালি মা জোঁৱাই ক'ত তেওঁ আহিব নোৱাৰিলে মা আজিও ছুটি নাপালে পিছে মা নব ক'ত নব মিছাতে মাতি লাভ নাই তই আহিবি বুলি জানি অসুখৰ ভাও ধৰিছে নিজৰ ঘৰত আহিছ অলপ ৰেষ্ট পাম বুলি এতিয়া বাণীৰ দৰে কাম কৰি খাই যা মা হ'ব দিয়াচোন তুমি নবক কিয় ইমান আমনি দিয়া যাচোন যা কাপোৰযোৰ সলাই ল হ'ব মা মই কাপোৰযোৰ সলাই লওঁ নব ভণ্টি তুমি কেতিয়া আহিলা এই মাত্ৰ আহিলোঁ
চা নবৌ, মই সকলো শুনিছোঁ। তুমি দুখ নকৰিবা নবৌ। মা এতিয়াও সেই পুৰণি ধ্যান ধাৰণাতে আছে। লাহে লাহে সকলো বুজিব। তুমি অকণমান ধৈৰ্য ধৰাচোন, সকলো ঠিক হৈ যাব। নবৌ, মাৰ কিবা হৈছে? মা, কি হৈছে তোমাৰ? কি হ'ল মা? ধৰাচোন, ধৰা, ভালকে ধৰা। হেৰা শুনাচোন, এই পানীখিনি ময়ে গৰম কৰিম দিয়া, তুমি মাৰ ওচৰত যোৱা। আপুনি নালাগে দিয়ক, মানুহে দেখিলে কি ক'ব? এই দেখাওক দিয়া, নিজৰ মাকহে যতন কৰিম। যোৱাচোন, যোৱা যোৱা, মাৰ ওচৰত যোৱা। অ' মা, পানী অকণমান খাওকচোন। দেখিছা মা, নবৌয়ে তোমাক কিমান যত্ন লয়। তুমিহে নবৌক দেখিব নোৱাৰা। কিন্তু এটা কথা ভাবিছানে মা, মোকো যদি শাহুমায়ে তোমাৰ নিচিনা মৰম নকৰে, তেতিয়া তোমাৰ জানো দুখ নালাগিব? আচলতে মা, বোৱাৰীবিলাকক নিজৰ ছোৱালীৰ দৰে ভাবিব লাগে। আইতা, তোমাৰ কি হৈছে? একো হোৱা নাই আইজনী। যোৱাচোন, তোমাৰ হোমৱৰ্কখিনি কৰাগৈ। হ'ব আইতা। আইঅ বোৱাৰীও, চাওঁ এইফালে আহাচোন। অ' মা, তুমি চিন্তা নকৰিবাচোন, ভগৱানে তোমাক নিশ্চয় ভাল কৰিব। হেৰা, তুমি ক'ত কিখন কৰি আছা? মায়ে তোমাক বিচাৰি আছে। ব'লাচোন, ব'লা ব'লা। অ' মা, মোক মাতিছে। অঁ বোৱাৰী, বচোন। মা, তুমি কেনে পাইছা মা? অলপ ভাল পাইছোঁ বোপা। ডক্তৰ মাতি দিম নেকি? নেলাগে বোপা, মই বহুতখিনি আৰাম পাইছোঁ। বোৱাৰীও, তই মোক ক্ষমা কৰি দিওঁ। মই বহুত অন্যায় কৰিছোঁ। মা, তেনেকৈ নক'ব মা, ক্ষমা মইহে খুজিব লাগে। মই মিছাতে ভুল ভাবিছিলোঁ। তই কুলক্ষণী নহয়, তইও এইখন ঘৰৰ লক্ষ্মী। মা, মা